তহঁতি কেলে উৎপাত কৰি আছ কামলৈ নাযা কেলে ৰাতি একো খাবলৈ নাই চিধা কামলৈ যা তহঁতি ইয়াৰ উৎপাত অকল ভিক মাংগলৈ যাওঁ বৈ ৰাতি খাবলৈ একো নাই ন খাবলৈ একো নাই চাউল নাই একো নাই খাবলৈ গৈ আজি ভিক মাংগৈ আজি বন্ধু কৈছে টেনশ্যন নাই টকা পইচা উঠিম টেনশ্যন লগাই লগাই দিম দাদা পইচা চব দিছো ৰখিব টেনশ্যন নালাগে বন্ধু দেখান তাইক মই গৈ মোনাটো ৰেডি আছে না এই টেনশ্যন নলওঁ মোনা লৈ যাম তাইক চাইকেল লৈ যাম আজি আজি বাইকখন নাই নহয় এই চাইকেল লৈ যাব লাগিব পানী চিংগল নহয় বাইকখন এই আবাৰ ফেৰখন মই চাইকেলতে কেৰাচিন ভৰাই ল'ম এই ভাগৰ কেৰাচিন নহয় এই চাইকেলত নোসোমাই নেকি আছে সোমাব বৈ বৈ যাম বৈ বৈ আজি চাহ এখন লৈ যাব লাগিব আজি ভাল লাগিব আজি মানুহে ভয় খাব ভয় খাব পুৰা ভয় খাব চাবি হেৰি নহয় এইটো কি হয় গুলি কেইটা সোমাই লওঁ নেকি গুলি নালাগে এনেই ভয় খাম আজি এনেই ভয় খাই চাউল ল'ম চাউল পইচা থব চাউল তাউল আজি ব্ৰইলাৰ চইলাৰ চব খাম আকৌ এই পুৰা এনজয় কৰিম হ'ব উপর তালে বেড়ে বন্ধু করে মারি বছর কষ্ট হয়েছে দুটো পনেরো টুকরে মারি দিলাম মোটা বন্ধুক আছে ইয়াত নহ'ব এইটো এইটো নাম নাম বেগটো কোনে আনিব বাপেৰে আনিব বেগটো যা যা কোনদিনাখন মোৰ বন্ধুকো দিয়ে মাৰি মোৰ কাম নাই তাৰ অকল তাৰ লেকচাৰ বেছি বেগটো আনিব পাহৰি গ'লি বেগ মাৰিবলৈ যায় যা বেগ আনিবি এইটো বেগৰ কাৰণে বছে ইমান ধমকি দি আছে কি কৰিম যে ভাবি পোৱা নাই বছৰ ইমান ধম ধুকাই কেলে যাব চালা আজি কেই তাৰিখ জানো আজি 29 তাৰিখ নেকি টাইম পালে যোনদিনাখন টাইম পাম বছক এইটো দিয়া চাট দিম এইটো দিয়া চাট দেখিম হালধীয়া ৰঙা চব দেখি যাব বছ কাক গুলিয়া তাতে লেকচাৰ মাৰিছিলি নহয় চৰাইজনীৰ ভিতৰত ভাত খাই আছিলে চৰাইজনীকে গুলিয়াই দিম বুলি ভাবিছোঁ কাক গুলিয়া কাক নুগুলিয়া আজি ৰাতি ভাত খোৱা নাই নেকি মোৰ পেণ্টটো ঢিলা হৈ গ'ল তাৰপৰা আৰুতো কি কৰিছ তই না কি হ'ল কিবা কৈছে মাৰি আমাৰ পৰিয়ালৰ মানুহ এই ভিক মাগিব যাওঁ ওলালিকে লগ কৰিম ঐ ক'ত যাওঁ গৈ যি পাওঁ মোক আধা আধা দিবি আকৌ দেই এই গুজাৰিকে চিন্তা নকৰিব আধা সমান ভাগ হৈ যাব আমাৰ কাৰ ঘৰত ভিক এইটো ঘৰ ঠিক আছে এই ঘৰ ঠিক আছে কোন সেইটো সেই থাপাক কিনে সেই চা এই যে আমাক যে কৈছিলে যে চৰকাৰে তোমালোকৰ ঘৰ এটা দিম ঘৰ যেন পাইছো এই মাৰে পাম কেইটকামান বন্ধুকটো খালি উলিয়াব লাগিব বন্ধুক কিটা দিলে পাছত দম দিলে উলিয়াই মুতি যাব পেনে চিনি পোৱা নাই আমাক নকৰা আকৌ মোক বেগ ল'ব মানুহ চাব পাৰিব নাই
ঠিকে আছে মাল চাল ভাল ওলাব ধনী মানুহজন পাইছে চাইকেল 3খন আছে হেল্ল' ক'ত লাগিছে একদম থপৰীয়া হাত লাগি মাৰি দিবা মই ওলাওঁ খুলি থৈ দিছে মানুহ জানো মাংস ভাবেই নাপাওঁ হেল্ল' দাদা হেল্ল' কাক বিচাৰিছিলে কিবা লাগিছিলে নি নাই দাদা আকৌ বিচাৰা নাই আমি এনেই আহিছিলোঁ ফিল্ম ষ্টাৰ আমি ল'ৰা হয় আমি আপোনাক অট'গ্ৰাফ দিবলৈ আহিছিলোঁ বিট মাগিবলৈ আহিছিলোঁ এনেই অহা নাই চাউল কি আছে দে অংকেলে ভাত আমি খাই যাওঁ আমি ৰাতি বুটলৈ ভাত খাবলৈ নাই চাউল আছে কি আছে দে ইয়াৰ খং চা ইমান ষ্টাইলত ই ভিক মাৰিব আহিছে তাৰ এটিটিউড চাবি মোদী আজিকালি ভিক্ষাৰীকো পইচা দিছে নি ইমান ষ্টেণ্ডাৰ্ড কাপোৰ ইমান দম সেইটো মোদী আজিকালি তহঁতক পিনে পুৰা ফিল্ম ষ্টাৰ বনাই দিছে মোৰ আমি এতিয়া মোদীৰ ওচৰলৈ পইচা বিচাৰিছো নি মোদীৰ কথা কৈছো যে লেকচাৰ মাৰিব বুলিম আমাৰ মালিকে কি ক'লে সেইটো দে আৰু ভালে ভালে যি দিব কৈছোঁ পটাপট দি দে বাচি যাবি কাৰণ মোৰ খং উঠা নাই খং দি দিয়া উঠিব পাছত তেতিয়া গম পাই যাবি খং উঠি গ'লে জোতা ভৰি চব কপে সেইটো জানিবি কৈ দে কি কপে চশমাও নকবি খুলিবলৈ চাউল ভাত দি আছে লৈ সোনকালে এইকেইটা দম চা ইমান এইকেইটা কাটি ইয়াত দম চা নাই নহ'ব মোৰ খং উঠি গ'ল আৰু নাই নাই এতিয়া লাগে বাদ দে বেছি সহ্য কৰিলোঁ সহ্য কৰি বেছি ক'ত দা আনিব যা দা ন কাট এতিয়া দা উলিয়াও মতা দম চিনা ওলাই আহিলে একেবাৰে চাউল পইচা লৈ বন্ধ খুলি দিলে কি আছে তাকে দিলো দেই কি আছে উঠিয়া আমি যাওঁ ধৰিছে দে দে হ'ব দে হ'ব দে যি দিলি দিলি হ'ব এইবাৰ বুলি মাফ কৰি দিলোঁ নেক্সট বাৰ কিন্তু মাফ নকৰিম আকৌ হ'ব হ'ব যা হ'ব যা 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 এইয়া বন্ধুকৰ কামাল চাওক দাদা আপুনি যাব দেই এইফালে হৈ যাম মানটো এইফালে বলো বা এইফালে বলে যাবলৈ মন নাই পিনে তোক মই যাবলৈ মন নাই আকৌ কেৰাচিনটো ভৰাই ল'ব লাগিব হাই এইটো আমাৰ ষ্টাইলিছ নগনীয়া ভিডিঅ' আমাৰ এই চেনেলটোত আজি নতুন মানুহজনো আছে তেওঁৰ নাম হৈছে ৰাজুল হুছেইন যদি আমাৰ ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু লগতো ছাবস্ক্ৰাইবো কৰিব আৰু বেল আইকনৰ বটনটো দবাব নাপাহৰিব দেই।